নমস্কাৰ ওয়েলকাম টু সাবিবিজ কিচেন আজি আমি আপোনালোকক দেখাব গৈছো কচু শাকৰ এটা খুব ধুনীয়া ৰেচিপি কচুটো উলাই কচুপাত থাকে এতিয়া এভেইলেবল হয় না কণ বিলাহীও এভেইলেবল ভাবিলো সকলোৱে মাছ ভাপত দি খাই কচুপাতৰ লগত এইবাৰ আমি মুৰ্গী মাংস কচুপাতৰ লগত ভাপত দি খাম তাকো কণ বিলাহীৰ লগত ঘৰতে সকলো বস্তু পাবই জাষ্ট দোকানৰ পৰা গৈ লৈ পেলাই মুৰ্গী এখন কিনি আনিবগে লাগে আৰু ঘৰত থকা বস্তুকেইটা বনাব পাৰিব 25 মিনিটৰ কাম এদিন বনাই খাব আৰু যিসকলে ৱেইট লছ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণে ওৱান অফ দ্য হেলদিয়েষ্ট ৰেচিপি এভাৰ আৰু তাত মানে প্ৰটিন আছে কাৰ্বহাইড্ৰেট আছে আইৰণ আছে চব কাইণ্ড অফ ভিটামিন আছে আপোনালোকে খুব সুন্দৰকৈ এসাঁজ খাব পাৰিব মই কৈছোঁ নহয় তৃপ্তিৰে খাব পাৰিব আশা কৰিলে ভাল পাব আৰু বলকচোন চাওঁ কেনেকৈ বনালোনো এই ৰেচিপিটো আৰু ভাল পালেতো ভালেই পাম ভিডিঅ'টোৰ তলত কমেণ্টত লিখিব কেনেকুৱা পালে আৰু আমাক জনাবলৈ নাপাহৰিব দেই বলকচোন চাওঁ কচুপাতততো আমি বহুত মাছ কচুপাতত দি খাওঁ হয় নাই বাৰু কণ বিলাহী দি এইবাৰ আমি মুৰ্গী মাংস কচুপাতত দি খাম এতিয়া তাৰ কাৰণে লাগিব চিকেন থাই লৈছোঁ অলপ সোনকালে সিজিব একদম সৰু সৰুকৈ কাটিম দেই তাৰপিছত লাগিব আমাক এয়া কণ বিলাহী তাৰপিছত লাগিব এয়া পিঁয়াজ পাত এইটোতো ঘৰত চাগে আছে হয় নাই তাৰপিছত লাগিব এয়া মান ধনিয়া তাৰপিছত অফক'ৰ্চ লাগিব কচুপাতখিনি দেখি লৈ পেলাই নাহাঁহিব দেই এইখিনি কচুপাত মানে বহুত অকণমান দিন হ'ল আৰু অনা মই আচলতে ৰেচিপিটো বনাবলৈ অলপ এলাহ লাগি আছিলে এয়ে পাতত দিম বাকী কিছুমান বস্তু মই ইউজ কৰিম সেইখিনি মই বনাই যাওঁতে কৈ গৈ থাকিম আপোনালোকে লক্ষ্য কৰিব দেই প্ৰথম এতিয়া এই চিকেনখিনি সৰু সৰুকৈ কাটি ল'ম যাতে সিজোতে অকণমান সহায় হয় সোনকালে কাৰণ আমি এতিয়া অকণমান কেৰাহীতে ভাপত দিম যে সেইকাৰণে অকণমান সময় লাগিব তাৰপিছত আৰু মই পিছত দেখুৱাই গৈ আছোঁ এতিয়া চিকেনখিনি এনেকুৱা চাওক ইমানটো সৰু সৰু চাইজত একদম সৰু সৰু চাইজত কাটিব এয়া কাৰণ আপোনাৰ যাতে সিজিবলৈ সহায় হয় সৰুকৈ কাটি ল'ব আৰু আবেলি কটুৱাই আনিব নিজে কাটিব মানুহজনৰ হাতেৰে কটুৱাব মুঠতে সৰু সৰুকৈ এনেকুৱা পিছত কাটিব তাৰপিছত পিঁয়াজ একদম কম ল'ব দেই বেছি নালাগে এইকণ ইমানকণে পিঁয়াজ মই পিঁয়াজখিনি সেয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ জলকীয়া 3টা সৰু সৰুকৈ কাটি লৈছোঁ তাৰপিছত খুন্দুনাটোলৈ যাওঁ ব'লক এতিয়া নহৰু ইয়াত ইমানকেইটা নহৰু মই ইয়াত 6-7টামান নহৰু আছিলে আমাৰ আকৌ নহৰুকেইটা বৰ ডাঙৰ ডাঙৰ নহয় আৰু এই মানে ইমানটোৱেই মানে ধৰক 1.5 ইঞ্চ হ'ব আৰু আদা মই এইখিনি এতিয়া ধুনীয়াকৈ থেতেলিয়াই ল'ম তাৰপিছত আৰু এটা বস্তু ইয়াত দিম সেইটো দিলেহে মানে খাবলৈ আৰু মজা হয় আৰু খুব মজা হয় তাৰপিছত ইয়াত মই মান ধনিয়াখিনিও খুন্দি দিম তেতিয়া এটা মানে মিশ্ৰণ এটা হৈ যাব এয়া এতিয়া ইয়াত মই দিম সেই মান ধনিয়াখিনি নৰ্মেল ধনিয়া দিলেও দিব কিন্তু মান ধনিয়াৰ সুগন্ধটো অকণ বেছি ভাল হয় এয়া মান ধনিয়া পিঁয়াজৰ পাতখিনি অকণমান থেতেলিয়াম আৰু অকণমান ইয়াত দিম কাৰণ থেতেলিয়াই দিয়াৰো এটা সুগন্ধ বেলেগ হয় আৰু নৰ্মেলকৈ কাটি দিয়াৰো এটা সুগন্ধ বেলেগ হয় এয়া তাৰপিছত ইয়াত দিম বিলাহীকেইটা সেয়া এনেকৈ কাটি দিব এইকেইটাকো থেতেলিয়াম যে সেয়া কণ বিলাহীটো থাকে এতিয়া ঘৰত ঢেৰ নহয় জানো তাৰপিছত আৰু দি দিব আৰু পক্কা কণ বিলাহী সেইকেইটা আকৌ মই বজাৰৰ পৰা আনা কিন্তু মই ৰুইছোঁ এতিয়া আকৌ আমি এইখিনি থেতেলিয়াম এয়া দেখিবলৈকে ধুনীয়া হৈছে হয়নে মই এই সেউজীয়া আৰু ৰঙা কম্বিনেশ্যনটো ইমান ভাল পাওঁ চাদৰ মেখেলাবোৰ পিন্ধিলেও বৰ ধুনীয়া দেখি নহয়নে বাৰু এইয়া ইয়াত আৰু কেইটামান বস্তু দিম জালুক খাই ভাল পায় যদি দিব আৰু নেপায় যদি দিয়াৰ কোনো প্ৰয়োজন নাই কিন্তু দিলে অকণমান ভাল লাগে তাৰমানে অ'কে ইমানখিনি খুন্দিলে হয় নাই
এতিয়া আৰু এটা বস্তু দিম ইয়াত তিয়াই থৈছিলোঁ জহা চাউল কেইটামান ইমানকেইটাই বেছি নহয় 2 টেবুল স্পুন মান বেছি নহয় দেই এইকেইটা ইয়াত খুন্দি দিয়ক যেতিয়া ভাপত দিম না তেতিয়া আপোনাৰ কুটুক কুটুকে চাউল কেইটামানো লাগি আহে বৰ মজা হয় খাবলৈ খুন্দি দিব দেখিলে নাই এইখিনি মই এতিয়া খুদ চাউল কৰি পেলালোঁ সৰুতে বা আগতে আমাৰ মাহঁতে খুদি চাউলৰ মাৰ দিয়া ভাত বনাই খুৱাইছিলে স্কুললৈ যাওঁতে কি মজা লাগে ন হয় এতিয়া কি কৰিম অফক'ৰ্ছ কাটি থোৱা চিকেনখিনিৰ লগত সেই মছলাখিনি মিলাম অকণমান নিমখ দিম হালধি চালধি নিদিওঁ বেছি নিদিব সিমানকণ নিমখ তাৰপিছত এইখিনি মছলাখিনি সুগন্ধটো কেনেকুৱা ভাল হ'ব ভাবকচোন বেলেগ ভাল হয় মুঠতে যদি কচুপাত নাথাকে তেতিয়াহ'লে হেৰি দিব কলপাততো মেৰিয়াব পাৰে নহ'লে কি কয় সেইটো চিলভাৰ ফইলটো দিব পাৰে তাৰপিছত আমি ইয়াত অকণমান দিম মিঠাতেল নিদিলে ভোট জলকীয়াও দিব পাৰে দেই এতিয়া আমি কি কৰিম এই পিঁয়াজখিনি দেখিছিলে নহয় সেই জলকীয়াখিনি দেখিছিলে নহয় এতিয়া আমি ভালকৈ মিক্স কৰিম আপুনি এনে কেৰাহীটো এনেকৈয়ে ষ্টিম কৰিব পাৰে তেতিয়াও ভাল হয় খাবলৈ কিন্তু ভাপত দিলে মানে যদি আপুনি বান্ধি পেলাই ভাপত দিয়ে তেতিয়া বেলেগ এটা সুগন্ধ ওলায় বৰ মজা হয় খাবলৈ এদিন খাবচোন ভাবিবা ৰেচিপি এইটো আশা কৰিলেও ভাল পাব ভালকৈ মিক্স কৰিব দেই প্ৰতিডোখৰ চিকেনে তাৰমানে মছলাখিনি আপোনাৰ হেৰি পাব লাগিব এতিয়া কি কৰিম লৈ ল'ম আমি ইমানখিনি এয়া দেখিছেনে ইমানখিনি ল'লে তাৰপিছত আৰু কি অকণমান সৰহকৈ দিওঁ সেইটো দেখিছেনে মই এতিয়া কি কৰিম দেখিছেনে এইখিনি এলুমিনিয়াম ফইলেৰে ৰেপ কৰিম কাৰণ এই জুচটো নহ'লে বাহিৰলৈ ওলাই আহিব দিব নোৱাৰোঁ তাৰমানে গম পালেনে নহয়তো বা আপুনি কি কৰিব ৰছী এডালে বান্ধি দিব ৰছীও বান্ধিব পাৰে নহ'লে আপুনি এলুমিনিয়াম ফইলো বান্ধিব পাৰে এতিয়া এইখিনি দেখিলে না ৰেপ কৰি দিম যাতে ধুনীয়াকৈ ষ্টিমত সিজে যদি পাতখন ডাঙৰ হয় তেতিয়াহ'লে এলুমিনিয়াম ফইলত দিয়া কোনো প্ৰয়োজন নাই মই খালি জুচটো ইনটেক কৰিবৰ কাৰণেহে দিছোঁ এনেকৈ পেকেট বনাই লওক আৰু এতিয়া আকৌ এটা দিছোঁ দেই এয়া হেৰিখিনি মনত ৰাখিব দেই চাউলখিনি বৰ বেছি নিদিব আকৌ এয়া চাব যাতে একো ক'তো সুৰুঙা নাথাকে কাৰণ হেৰি জুচখিনি আমি বাহিৰলৈ ওলাই আহিব দিব নোৱাৰোঁ তাৰমানে এয়া হৈ গ'ল নহয় তাৰপিছত এতিয়া এয়া লওক আপুনিও এনেকৈও পেক কৰক বা এনেকৈও পেক কৰক এনেকৈও পেক কৰক যেনেকৈয়ে পেক কৰক দেখিছেনে এয়া একদম সহজকৈ দেখুৱাইছোঁ প্ৰথমবাৰো যদি বনাইছে একণো মানে ভুল নহয় ধৰা বন্ধা একো নিয়ম নাই যে একদম ট্ৰায়েংগুলাৰ হ'ব লাগে বা স্কুৱেৰ হ'ব লাগে মেইন কথা হ'ল টোপোলা এটা হ'ব লাগে এতিয়া আমাৰ ইয়াত কেৰাহী গৰম হৈ আছে এতিয়া আমি ইয়াত দিম দেখিছেনে এনেকৈ এতিয়া সিজিবৰ কাৰণে অকণমান কি দিব লাগিব পানী অকণ দিব লাগিব যাতে ষ্টিমত তেনেকৈ সিজে এয়া চাৰিওপিনে আমি অকণমান এয়া
মাজে মাজে আমি এতিয়া চেক কৰি থাকিম আৰু পানী কিমান হৈছে কি হৈছে যে উতল আহিব তাৰপিছত আমি জুইটো কমাই দিম ঢাকি থৈ দিম আৰু এতিয়া দেখিছেনে এনেকৈ ঢাকি পেলাই প্ৰথম 10 মিনিট এনেকৈ ৰাখিম তাৰপিছত আকৌ পানীটো চেক কৰিম তাৰপিছত আকৌ বস্তু ঘূৰাই লৈ পেলাই আকৌ 10 মিনিট ৰাখিম কমচে কম 25 মিনিটত সিজি যায় ধুনীয়াকৈ ভালকৈ সিজি যায় আৰু ইয়াত দেখিছেনে 10 মিনিট হ'ল তাৰপিছত এয়া চাইছোঁ পানী শুকাইছে দেখিছেনে তাৰপিছত আকৌ আমি আকৌ অকণ পানী দি দিম তাৰপিছত আকৌ ঢাকি দিম চাই থাকিব কিন্তু দেই পানীখিনি শুকাবলৈ নিদিব আকৌ পানীখিনি একদম আকৌ শুকাই গৈ থাকিলে কৰকৰীয়া মাৰিব আপোনাৰ গোটেই জ্বলি মেলি শেষে হ'বগৈ কিবা কিবি হ'বগৈ আৰু 5 মিনিটৰ পিছত এয়া কৰিছোঁ এতিয়া আমি কি কৰিম উল্টাই দিম দুই পিনৰ পৰা সিজিব লাগিব না এয়া এলুমিনিয়াম ফইলবোৰ আৰু বেছি গৰম হৈ যায় এয়া দেখিছেনে পানী আৰু অকণ দি দিয়ক আৰু আকৌ ঢাকি দিয়ক আৰু 20-25 মিনিটতকৈ বেছি সময় নালাগে এবাৰ এনেই খুলি চাব পাৰে কিন্তু 20-25 মিনিটতকৈ বেছি সৰু টুকুৰা যদি কৰে সোনকালে হৈ যায় ব্ৰেষ্ট পিছততো আৰু হয় এতিয়া বহুতে মোক সুধিব যে কয়লাৰ ল'ব পাৰি নেকি কয়লাৰ ল'ব পাৰিব কিন্তু কয়লাৰত অকণমান টাইম বেছি লাগিব দেই ব্ৰইলাৰতকৈ অলম'ষ্ট 25 মিনিটৰ পিছত আৰু দেই পানীয়ে শুকাওঁ হৈছে মই এতিয়া বন্ধ কৰি দিম লগে লগে খুলি নিদিব একদম ঢৌ জ্বলি যাব আৰু গোটেই হাত একে ধাপককৈ ধোঁৱাত দেই ঠাণ্ডা হ'বলৈ দিব তাৰপিছতহে খুলিব মই এতিয়া চাওঁ বাৰু নিসিজা নিচিনা লাগিলে আকৌ খোলাই দিম কিন্তু সিজেই আৰু সিমানত এটা আনিলোঁ এয়া তাৰপিছত গৰম হৈ আছে এয়া চাব আকৌ দেই এলুমিনিয়াম ফইল দিয়াৰ এটাই কাৰণ হ'ল আপোনাৰ মানে জুচটো ইনটেক হৈ থাকিব মইশ্চাৰ হৈ থাকিব আৰু মেইন কথা মই যেতিয়া খুলিম আপুনি চাব কচু পাতখন সেউজীয়া হৈ থাকিব চাব দেই এয়া দেখিছেনে এই দেখিলেনে একদম সেউজীয়া তাৰপিছত এতিয়া যদি খোলোঁ গৰম হৈ আছে ভালকৈ দেই এয়া মাজেদি এনেকৈ দেখিছেনে এইয়া কেনেকুৱা ধুনীয়া মানে মই এতিয়া দেখাইছোঁ চাগে কেনেকুৱা ধুনীয়া সিজিছে লাগিছে নাই লোভ দেখি এদিন খাবচোন আৰু কি হয় যিসকলে ডায়েট কৰি আছে তেওঁলোকৰ কাৰণেও ভাল আপোনাৰ আইৰণো আছে কাৰ্বহাইড্ৰেটো অকণমান আছে প্ৰটিনো আছে মানে একদম টোটেল মানে 100% হেল্ডি এটা ৰেচিপি আৰু খাব আৰু যিসকলে ৱেইট লছ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকেও খাব পাৰে ষ্টিমত ভাবিছেনে অকণ ৰাইচ আছে কাৰ্বহাইড্ৰেটটো অকণমান খাব লাগে নহয় অকণ আছে এয়া চিকেন আছে এয়া আইৰণ আপুনি পালে ভিটামিন এও পালে প্ৰটিনো পালে এভৰিথিং দেখিছেনে এয়া আশা কৰিলে বনাই খাব আৰু আমাক জনাব কেনেকুৱা লাগিলে দেই এয়া দেখিছেনে খোলাৰ পিছত ধুনীয়াকৈ সিজি গৈছে ইমান ধুনীয়া সুগন্ধ কচু পাতখিনিও একদম পূৰা এতিয়া আপুনি কচু পাতখিনি লগতে খাই দিব পাৰিব তাৰপিছত আকৌ এয়া দেখিছেনে এয়া যদি আপুনি কচুপাতকৈ কি বুলি কয় চিলভাৰ ফইলটো নিদিয়াকৈ কচুপাত দিলে কচুপাত জ্বলি গ'লহেঁতেন এতিয়া কচুপাত গ্ৰীণ হৈ আছে ধুনীয়াকৈ সিজিছে ফ্লেভাৰখিনি ইনটেক্ট হৈ আছে জুচখিনিও আছে মইশ্চাৰো আছে দেখিলে নাই এদিন বনাই খাব আৰু খাই লৈ পেলাই জনাবলৈ নাপাহৰিব আকৌ দেই আই এম চিয়'ৰ আগতে কোনেও খোৱা নাই